Hi guys, good morning. কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল মোৰটো বাৰু ভালেই আছো তো আজি ডিউটিতে আছো ডিউটি আহিছো তো মই বহুত দিন পিছতে যে ব্লগ বনাইছো ব্লগ বনাবও টাইম পোৱা নাই কাৰণ আপোনালোকে গম পায় মই ডিউটি আহিব লাগে 8টা বজাত তো আজি এটা ব্লগ বনাম তো এতিয়া অন ডিউটিত আছে তো আমাৰ এটা অপাৰেশ্যনটো আছে আপোনাৰ 1টা বজাত তো তেনেকৈ মানে আমি বস্তুবোৰ ৰেডি কৰি আছো তো আজি তাকে দেখাই আছো বলক চাই লওক তো চাই লওক এইজনী মোৰ লগৰ হয় তো হাই কৰি দি এইজন তাই মোৰ লগৰ হয় তো মিনা তাইৰ নামটো তো তাই অপাৰেশ্যনৰ কাৰণে ৰেডি কৰি আছে তো অপাৰেশ্যনটো আছে আজি লেপকলি তো তাই এনেকৈ ৰেডি কৰে ট্ৰেবিলাক মানে কেনেকৈ ৰেডি কৰিব লাগে ডক্টৰ গাঁও তাত ইনষ্ট্ৰুমেণ্ট ল'ব তো গোটেইখিনিয়ে কৰিব তো মই দেখাই যাম চাই যাব আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যদি বেছি ভাল লাগে বেল আইকনটো ক্লিক কৰিব চাই থাকিব এতিয়া কেনেকৈ কি কৰি আছোঁ তো মই তাইক সুধিম তো কৈ যাব ঠিক আছে তো তাই এতিয়া ইয়াৰ পৰা লৈছে ৰাবাৰ ছিট তো এইটো অপাৰেশ্যনতে লাগে এইটো ৰাবাৰ ছিটৰ ড্ৰাম হয় তো আপোনালোকৰ গোটেই ড্ৰামবিলাকতেই ভৰ্তি হৈ আছে তো অলৰেডি তাই এখন ট্ৰলি ৰেডি কৰিছে সেইপিনে তো আৰু এখন ৰেডি কৰি আছে তো আমি এনেকৈ বস্তুবোৰ ৰেডি কৰোঁ তো ক'ত কেনেকৈ মানে অপাৰেশ্যন যিকোনো অপাৰেশ্যন হ'লে চব মানে ইয়াতে ৰেডি কৰা হয় চাই যাব এতিয়া তো এইখন কি লৈছা এইখন চাইড টাৱেল লৈছে তো ইয়াৰে ওপৰত আৰু এখন দিছে তো গাইজ এতিয়া অ'টিত আহিছোঁ তো এইটো অ'টিৰ ৰুম হয় এইটোৱে অ'টিৰ ৰুম চাই লওক এইটো আমাৰ অ'টিৰ ৰুম আৰু আছে এইপিনে তো যিটো ট্ৰলিবিলাক ৰেডি কৰিছোঁ তো এতিয়া মই লৈ আহিম দৰ্জা খুলি আছে ট্ৰলিখন মই এনেদৰে লৈ আহিছোঁ সেইটো জেগাত ৰাখিম কাৰণ এইখন যিহেতু টাচ কৰিব নোৱাৰোঁ এইখন ইয়াতে ৰাখি দিছোঁ এইটো যিটো অপাৰেশ্যনৰ ৰুম ইয়াতে অপাৰেশ্যন হ'ব গতিকে এইখিনি গোটেই ৰেডি ৰাখিছোঁ আৰু আছে ট্ৰলি আনি আছোঁ আৰু এখন ট্ৰলি আছে দুখন সেই দুখনো লৈ যাম তো তাতে লৈ যাম অ'টি ৰুমত তো এইটো লৈ যাম ন যাই দেখিব এইটো লৈ গ'লোঁ এনেকৈ এনেদৰে লৈ আহিব এইটো ইয়াতে ৰাখিম আৰু বাকী আৰু এখন আছে সেইখনো লৈ আহিম ইয়াতে লৈ আহিম তো এইখন লৈ যাম এনেদৰে ৰেডি কৰিছোঁ তো গাইজ এইখনো এনেকৈ আনিলোঁ এনেকৈ থ'লোঁ তো মই এতিয়া দেখাইছোঁ পুৰা অপাৰেশ্যন চলি আছে আমাৰ থাইৰয়ড গ্লেণ্ডৰ অপাৰেশ্যন চলি আছে তো কেনেকৈ কি কৰি আছে পুৰা দেখাই আছোঁ পেচেণ্টজন পুৰা শুৱাই লৈছে শুৱাই লৈ এনাস্থেচিয়া দি একদম বেহুচ কৰি ৰাখিছে পেচেণ্টজন তো কেনেকৈ কি কৰি আছে মই পুৰাখিনি দেখাই আছোঁ তো চাই ল'ব আপোনালোকে আৰু একদমেই যদি হাৱাখিনি চাই লওক কিন্তু একদম ভয় নকৰিব যদি ভয় কৰি বেহুচ হৈ যায় তো কথাটো বেয়া হ'ব ন তো সেইকাৰণে যদি চাব পাৰে সাহস আছে যদি চাওক যদি সাহস নাই তেতিয়াহ'লে নাচাব কাৰণ এইটোৱে দেখি থাকিব তো চাই লওক এইটো পুৰা আপোনাৰ ব্লড পুৰা কাটি দিছে তো এইটো যিহেতু ইমান ডাঙৰ অপাৰেশ্যন হয় তো গোটেইখিনিয়ে কাটিব লগা হৈ গৈছে আৰু বাকী আমাৰ ইনষ্ট্ৰুমেণ্টবিলাক এইবিলাক যিবিলাক মানে ইউজ কৰি আছে সেইবিলাক দেখাইছোঁ তো বাকী একদম মানে পুৰা চলি আছে আৰু পেচেণ্টজন একদম নাইকিয়া কৰি থৈ দিছে তো গাইজ গোটেইখিনি আমাক দেখালে তো মই দেখাই দিলোঁ কেনেকৈ মানে অ'টিত অপাৰেশ্যন কৰা হয় কেনেকৈ মানে আমি বস্তুবোৰ যোগাৰ কৰোঁ অপাৰেশ্যনৰ আগত তো গোটেইখিনি আপোনালোকক দেখাই দিব নোৱাৰিলেও অলপ দেখাই দিলোঁ মানে বেলেগ মানে বহুতখিনি আমাৰ অপাৰেশ্যন হয় তো বেলেগ অপাৰেশ্যনত বেলেগ ইনষ্ট্ৰুমেণ্ট ইউজ কৰা হয় আৰু কাপোৰবিলাক প্ৰায় একে থাকে কিন্তু
মানে ইনষ্ট্ৰুমেণ্টবিলাকহে চেঞ্জ হয়, কাৰণ ইনষ্ট্ৰুমেণ্টবিলাক আমি ষ্টেৰিলাইজ কৰিব লাগে, ষ্টেৰিলাইজ কৰাৰ পিছতে ইউজ কৰিব পাৰোঁ। আৰু আজি যিটো অপাৰেশ্যন আপোনালোকক দেখাই দিলোঁ, সেইটো অপাৰেশ্যন আছিল থাইৰয়ড গ্লেণ্ডৰ অপাৰেশ্যন। বেছি দেখাব নোৱাৰিলোঁ, কাৰণ গমেই পাই অতিৰ ভিতৰত মানে ভিডিঅ' কৰা কোনো এলাও নাই, তথাপি মই অকণমান আপোনালোকক দেখাই দিলোঁ। তো চাব আপোনালোকে, আৰু ভয় খাব নালাগে, কাৰণ ইমান বেছি দেখুওৱা নাই। তো সেইকাৰণে মই 5 ছেকেণ্ডৰ কাৰণে দেখাই দিছোঁ, 5 ছেকেণ্ডৰ ভিডিঅ' কৰি দেখাই দিছোঁ। গতিকে আপোনালোকে চাব, ভয় কৰিব একদম নালাগে, কাৰণ কেনেকৈ আমি অপাৰেশ্যন কৰোঁ বা কেনেকৈ কি কৰোঁ গোটেই দেখাই দিলোঁ। আজি মই মানে অপাৰেশ্যনত সোমোৱা নাই, মানে অ'টিত সোমাইছোঁ, কিন্তু অপাৰেশ্যনত মানে এচিষ্ট কৰিবৰ কাৰণে যোৱা নাই, কাৰণ নেক্সট কেছটো মই ছাৰৰ লগত যাব লাগিব। এইটো মোৰ লগৰজনীয়ে কৰি আছে, সেইবাবে মই ভিডিঅ'টো কৰিব পাৰিছোঁ। আৰু নেক্সট কেছটো হ'ব আপোনাৰ 9:30ত, তেতিয়াহে মই যাব পাৰিম। এতিয়া যাব নোৱাৰোঁ মানে পাৰোঁ মানে, কিন্তু তাই সোমাইছে এতিয়া। নেক্সট কেছটোত মই যাব লাগিব ডক্টৰৰ লগত। তো আপোনালোকে দেখিছে কেনেকৈ মানে বস্তুবিলাক কাটে, আৰু পেচেণ্টটো দেখিছে, পেচেণ্টটো কোনো মানে হেৰি নাই, একো গম নাপায় মানে পূৰা পেচেণ্টটো বেহুচ কৰি ৰাখিছে, কাৰণ অপাৰেশ্যন কৰি থকা সময়ত মানে এনাস্থেচিয়া দিব লাগিবই, কাৰণ এনাস্থেচিয়া নিদিয়াকৈ কোনেও মানে অপাৰেশ্যন কৰিব নোৱাৰে, কাৰণ এনাস্থেচিয়া দিলেহে পেচেণ্টটো যাতে একো গম নাপায় বা ভয়ো খাই যাব পাৰে। কোনো বৈদ্যিক কোনো ডক্টৰে মানে এনাস্থেচিয়া নিদিয়াকৈ কোনো অপাৰেশ্যন কৰিব নোৱাৰে। চ' এনাস্থেচিয়া দিছে গোটেই পূৰা মানুহটো, কিন্তু যেতিয়া অপাৰেশ্যন হ'ব, এই অপাৰেশ্যনটো টাইম লাগিব, 5-6 ঘণ্টামান লাগিব। তাৰপিছত মানে আপোনাৰ এনাস্থেচিয়াটো ধৰকচোন 15-20 মিনিট, অপাৰেশ্যনৰ পিছত 15-20 মিনিট পিছত পেচেণ্টটো পূৰা সাৰ পাই যাব, মানে তেখেতৰ মানে হুচ আহিব আৰু, কিন্তু তাৰ আগত নাহে, কাৰণ পূৰা মেডিচিন মাৰা হৈ গৈছে। তো কমেণ্ট কৰিব ভিডিঅ' কেনেকুৱা লাগে, যদি ভাল লাগে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব।